Question number 1. Which of the following Burman kings was also known as Maharaja Dhiraja? নিম্নলিখিত কোন বৰ্মন ৰজাক মহাৰাজা ধীৰাজ বুলিও জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পুষ্য বৰ্মন। পুষ্য বৰ্মন আছিল কামৰূপৰ প্ৰথম ঐতিহাসিক শাসক। তেওঁ 350 খ্ৰীষ্টাব্দত বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। Question number 2. Who is the author of biography Harsha Charita? হৰ্ষচৰিত নামৰ আত্মজীৱনীখনৰ লেখক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বাণভট্ট। বাণভট্টৰ আন এখন সংস্কৃত গ্ৰন্থ হৈছে কাদম্বৰী, যিখন তেওঁৰ মৃত্যুৰ পিছত পুত্ৰ ভূষণ ভট্টই লিখি শেষ কৰে। Question number 3. Who was the contemporary of Bhaskar Burman in northern India? উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। Question number 4. What is the name of the book of Huensang that mentions about Kamrupa? কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেনচাঙৰ কিতাপখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ CU কি। ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। Question number 5. Who was the first king of the Pala dynasty in Kamrup? কামৰূপৰ পাল ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি ব্ৰহ্মপাল। Question number 6. In which year Sukafa built the Ahom capital at Saraidew? কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1253। Question number 7. Hem Saraswati was a court poet of which king? হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি দুৰ্লভ নাৰায়ণ। Question number 8. Which Ahom Sargadev created the post of the বৰপাত্ৰ গোহাঁই? কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁইৰ পদ সৃষ্টি কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ চুহুংমুং। Question number 9. Which Ahom king started the first organized population census? কোনজন আহোম ৰজাই প্ৰথম সংগঠিত লোকপিয়লৰ আৰম্ভণি কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চুহুংমুং। স্বৰ্গদেউ চুহুংমুঙে অসমত প্ৰথম লোকপিয়ল আৰু গদাধৰ সিংহই ভূমিৰ জৰীপ ব্যৱস্থাৰ আৰম্ভণি কৰিছিল। Question number 10. Who was the last ruler of the Sutia kingdom? চুতীয়া ৰাজ্যৰ অন্তিম শাসক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ নিত্যপাল। চুতীয়া ৰাজবংশৰ শেষৰজন ৰজা নিত্যপাল আৰু প্ৰথম চুতীয়া ৰজা আছিল বীৰপাল। Question number 11. What was the usual shape of the Kasari coins? কছাৰী মুদ্ৰাৰ সাধাৰণ আকৃতি কেনেকুৱা আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাউণ্ড। কছাৰী মুদ্ৰাৰ আকৃতি ঘূৰণীয়া আছিল আৰু আহোমৰ মুদ্ৰা 8 কোণীয়া আছিল। Question number 12. In which year Malladev acquired the title Naranarayan? কোন চনত মল্লদেৱে নৰনাৰায়ণ উপাধি লৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1540 চনত। Question number 13. What was the real name of Silarai?
চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি শুক্লধ্বজ। Question number 14. The Barbarua and Barfukan positions were created during the rule of which of the following kings? তলৰ কোনজন ৰজাৰ শাসনকালত বৰবৰুৱা আৰু বৰফুকনৰ পদ সৃষ্টি হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি প্ৰতাপ সিংহ। তেওঁৰ আহোম নাম আছিল চুচেংফা। Question number 15. Which Ahom king is known as বুঢ়া ৰাজা? কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ প্ৰতাপ সিংহ। Question number 16. Latakata Run was fought during the reign of which Ahom king? কোন আহোম ৰজাৰ শাসনকালত ৰতাকটা ৰণ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহ। মানৰ আক্ৰমণত ৰাজ্য হেৰুৱা মণিপুৰৰ ৰজা জয় সিংহই 1765 চনত স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ কৰে। বিষয়াসকলৰ লগত আলোচনা কৰি স্বৰ্গদেৱে জয় সিংহক সহায় কৰিবলৈ মান্তি হ'ল। মণিপুৰৰ দুৰ্গম পথেদি লতাকাটি আহোম সৈন্য আগবাঢ়িব লগা হোৱা বাবে এই অভিযানক লতাকটা ৰণ বোলা হয়। Question number 17. By what name Syed Shah Milan is popularly known in Assam? Syed Shah Milan অসমত কি নামেৰে জনপ্ৰিয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আজান ফকীৰ। Question number 18. Which king was also known by the name of ভগা ৰজা? কোন ৰজাক ভগা ৰজা নামেৰেও জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চুৰামফা। চুৰামফা আহোম ৰাজপাটত উঠে 1641 খ্ৰীষ্টাব্দত। তেওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰপুতেক আছিল। এইজনা ৰজা নৈতিকতাবিহীন আছিল। 1644 খ্ৰীষ্টাব্দৰ 23 ভাদৰ দিনা স্বৰ্গদেউ চুৰামফাক সিংহাসনচ্যুত কৰা হ'ল আৰু আহোম ৰাজ্যৰ নতুন স্বৰ্গদেউ ৰূপে চুটিনফাক আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰা হ'ল। সেইকাৰণে চুৰামফাক ভগা ৰজা বুলি কোৱা হয়। Question number 19. When was লাচিত বৰফুকন born? লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1622। 1622 চনৰ 24 নৱেম্বৰত লাচিত বৰফুকনৰ জন্ম হৈছিল। Question number 20. Hasti Bidyanava was composed during the reign of কাৰ শাসনকালত হস্তি বিদ্যান্নভ ৰচিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি শিৱসিংহ। গ্ৰন্থখনৰ লিখক সুকুমাৰ বৰকাইত। গ্ৰন্থখনত ৰাজকীয় আস্থাবলত হাতীৰ ব্যৱস্থাপনা আৰু যত্নৰ কথা বৰ্ণনা কৰা হৈছে।